কেতিয়াবা পৰিস্থিতিৰ লগত হাৰ মানি মানুহ সলনি হ'বলগীয়া হয়, কিন্তু হঠাৎ যিটো মানুহ সলনি হোৱাৰ পাছত পৰিস্থিতিক দোষী কৰে, সি কেতিয়াও তোমাক ভাল পোৱা নাছিল। অলপতে যাৰ চকুত পানী আহে তাক সকলোৱে কন্দুৱাই ভাল পায়। কেতিয়াবা যদি কাৰোবাৰ প্ৰতি ভাল পোৱা বা ঘৃণা হৈ যায়, তেনেহ'লে তাক কেতিয়াও পাহৰিব পৰা নাযায়। ভৰিত লগা আঘাতবোৰে সাৱধানে খোজকাঢ়িবলৈ শিকায়, আৰু মনত লগা আঘাতবোৰে শক্তিশালী আৰু বুদ্ধিমান হৈ জীয়াই থাকিবলৈ শিকায়। কষ্ট সকলোৱে পায়, বেয়া সকলোৰে লাগে, কিন্তু পাৰ্থক্য এটাই যে কোনোবাই প্ৰকাশ কৰে আৰু কোনোবাই চুপ থাকে। অভিমান আৰু খঙৰ আঁৰত লুকাই থকা মৰম যিয়ে বুজিব নোৱাৰে, তেওঁ কেতিয়াও কাৰো আপোন হ'ব নোৱাৰে। দূৰৈত থাকিও নেদেখাজনৰ ওচৰত তোমাৰ ভালৰ বাবে প্ৰাৰ্থনা কৰাজনেই প্ৰকৃত আপোন। প্ৰিয়জনক চিৰজীৱনৰ কাৰণে পোৱাটো সকলোৰে ভাগ্যত নাথাকে। যিয়ে পায় তেওঁ সঁচাকৈ বহুত ভাগ্যৱান হয়। যদি কাৰোবাক সঁচাকৈ ভাল পোৱা, তেনেহ'লে তাৰ অতীতক লৈ খুচৰি নাথাকিবা। পাৰিলে তোমাৰ ভালপোৱা দি তাৰ অতীতক পাহৰাই দিয়া। প্ৰথম দ্বিতীয় বুলি কোনো কথা নাই। যাক পাই তুমি অতীত পাহৰিব পাৰিছা, তেওঁৱেই হৈছে তোমাৰ প্ৰকৃত ভালপোৱা। কাৰোবাক ভাল পাওঁ বুলি ক'বলৈ বেছি সময় নালাগে, কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱন লাগি যায়। হাজাৰ ভুল কৰাৰ পাছতো সেইজনে প্ৰথমে ক্ষমা খোজে, যিয়ে তোমাক হেৰুৱাব ভয় কৰে। খং দেখুৱাই বাই কোৱাৰ পিছতো ৰিপ্লাই অহাৰ বাবে অপেক্ষা কৰা মানেই ভালপোৱা। কাৰোবাক ভাল পোৱা মানে বিবাহ নহয়। ভাল পোৱা মানে এজনে আনজনৰ প্ৰতি থকা মৰম আৰু বিশ্বাস। শাসন তেওঁকহে কৰা যায়, যাক অন্তৰৰ পৰা বহুত বেছি ভাল পোৱা যায়। মানুহ সকলো সময়তে একে নাথাকে। মানুহে কষ্ট পায়, মানুহে শিকে, আৰু অৱশেষত মানুহ সলনি হয়। মানুহ এজনৰ সৌন্দৰ্য মাথো তেওঁৰ ৰূপত নাথাকে। মানুহজনৰ কথাত, আচৰণত আৰু মানসিকতাতো সৌন্দৰ্য লুকাই থাকে। জীৱনৰ সৰু সৰু সুখবোৰ সেইজনে ভালকৈ উপভোগ কৰিব পাৰে, যিজনে জীৱনৰ দুখবোৰ গ্ৰহণ কৰি সহ্য কৰিব পাৰে। সপোনবোৰ সপোনতে বন্দী হৈ থাকে, দেখা যায় কিন্তু চুব পৰা নাযায়। ঘৰখনৰ দায়িত্ব নিজে মূৰ পাতি ল'বলগীয়া হ'লেহে বুজা যায়। নিজৰ প্ৰয়োজন আৰু সপোনবোৰতকৈ ঘৰখনৰ প্ৰয়োজনবোৰ কিমান বেছি গুৰুত্বপূৰ্ণ।